কৰি দিছোঁ আজিৰ ব্লগটো আৰু আমি গৈ আছোঁ এজনী বান্ধৱীৰ এংগেজমেণ্ট তাতে গৈ আছোঁ লগৰজনী আহি গ'ল খুব দেৰি হৈ আছে গতিকে তাত গৈ পেলাই বাকীখিনি ভিডিঅ' দেখাই আছোঁ চাই থাকিব ভিডিঅ'টো ওলালোঁ ঘৰৰ পৰা ইয়াক লৈ লৈছোঁ গুণ্ডাক বদমাচি কৰিবলৈ আৰু গৈ আছোঁ বেছি দূৰত নহয় ওচৰতে আছে লজ্জা লাগে আমি আহি পালোহি আৰু এইজনী হৈছিলে মোৰ লগৰ পাপৰি আৰু আমি আহা অকণমান দেৰি হৈ গ'ল কাৰণ তাই মাতিছিলে আমাক 12টা বজাত কিন্তু আমি আহোঁতে 1:30মান বাজিলে আৰু এতিয়া কইনাই দৰাই ফটোশ্বুট কৰি আছে আমিনো কি কৰিম আৰু ইয়াতে বহি আছোঁ আৰু এজনী আহিব লগৰ তাইৰ অপেক্ষাত বহি আছোঁ এইফালে আঙুঠি পিন্ধাবলৈ মানে সাজু হৈছে আৰু অলপ তাইৰ লগত মোৰ ফ্ৰেণ্ডশ্বিপ একদম ক্লাছ 1ৰ পৰা বাকী কিজনীৰ লগত ক্লাছ 5ৰ পৰা এইৰ আৰু মোৰ আৰু এজনী আছিলে মোৰ লগত যোনজনী ঘৰৰ পৰা আহিছিলে তাইৰ আমাৰ তিনিজনী ক্লাছ 1ৰ একদম ফ্ৰেণ্ডশ্বিপ এতিয়ালৈকে চলি আছে বাৰু আৰু এইৰ বিয়া ওচৰতে মোৰো ওচৰতে গতিকে একেলগতে আমি লগ পাই থাকিম এজনীহে আমাৰ অকল দূৰত পৰিল এইফালে দৰা কইনা আঙুঠি পিন্ধাবলৈ ৰেডি হৈ গ'ল আমি আচলতে আহা একদম অকণমান দেৰিয়ে হৈ গ'ল একদম আঙুঠি পিন্ধোৱা সময়তে আহি পাইছোঁহি আৰু অলপ আগতে আহিব লাগিছিলে তাইৰ লগত কথাই ভালকৈ পাতিব পৰা নাই বাৰু তাতে আঙুঠি পিন্ধোৱাখিনি চাই লওঁ এইফালে আমাৰ আৰু এজনী বাইদেউ মানে বান্ধৱী আহি গ'ল তাইৰ ছোৱালী এইজনী তাৰপাছত তাইৰ অপেক্ষাতে আমি আছিলোঁ আমি 4জনী আৰু লগৰ আৰু কেইজনীক বাকী কেইজনীক মিছ কৰিছোঁ পুষ্প অৱনীতা আৰু মিতালী ইহঁত কেইজনীক মিছ কৰিছোঁ আমি কেইজনীয়ে আৰু এংগেজমেণ্ট খাই ল'লোঁ আৰু সিহঁতক মিছ কৰি আৰু মই এতিয়া গিফ্টটো দিব গৈছোঁ কইনাক গিফ্ট চিফ্ট দিয়া হৈ গ'ল এইফালে চলি আছে দৰা কইনাৰ একদম ডান্স ডান্স চোৱাৰ পিছত আমি আহি গ'লোঁ এইফালে খাবলৈ পেট পূজাটো জৰুৰী পেট পূজা কৰিবলৈ আৰু এইফালে আমি কিজনী বহি ল'লোঁ আৰু ইহঁত দুজনী মানে কণিকা আৰু তাইৰ নন্দেকজনী বেলেগ ফালে বহিছে কিন্তু তাইৰ জীয়েকক বহুৱাই দিলে ইয়াত পাপৰিৰ লগত আৰু এইফালে পাপৰিয়ে ধুনীয়াকৈ কণিকাৰ ছোৱালীক ভাতকেইটা সানি দিছে আৰু তাই ধুনুকৈ খাই আছে ভাতকেইটা পেট পূজা কৰি লৈ লগ পাই আছোঁ ভাত পানী ঠিকছে খাই এয়া কইনাৰ লগত আমি কথা পাতি আছোঁ অলপ আমাৰ ব্লু ব্লাউজত কণিকা আৰু ব্লেক ব্লাউজত পাপৰি টাটা বাই বাই কৈ দিয়ক পাপৰি মুখেৰে ক'ব নাজানা বাই বাই টাটা পূজা বাই বাই কৈ দিয়া এয়া হৈছে আমাৰ স্বপ্না বাইদেউ আৰু লগত কণিকাৰ নন্দেক তুলি আমাৰ হ'ব লগা দৰা আৰু কইনা আমাৰ সকলো কাৰ্যসূচী শেষ আৰু ল'ৰাই বৰ আমনি কৰি আছিলে সেইকাৰণে সোনকালে অলপ ওলাই দিলোঁ তেতিয়াহ'লে গৈ থাকিব আমি এতিয়া ঘৰা ঘৰি যাওঁ আৰু সকলোৱে বাই বাই আমি এতিয়া ঘৰা ঘৰি सब अलग अलग रास्ते से यहाँ नहीं ढेर मानो रोकी तक नहीं बहुत खाते दुबार लोचे मैं एक बार आमी दुबार लोके खाया है हम एक बार भी नहीं लिया तो ए फाले आमी जाम ए फाले तो जाओगे बाय 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 देखिছো ঘৰত ইয়াতে ষ্টপ আৰু
আমি এতিয়া টমটমত গৈ আছোঁ এইকণৰ পৰা এইকণ কিন্তু পোৱালিলৈ খোজকাঢ়ি যাবলৈ বৰ টান লাগিছে সেইকাৰণে আমি টমটমতে উঠি ল'লোঁ আৰু এইখন হৈছে আমি পঢ়া স্কুল হাই স্কুল এম ই স্কুল আৰু এল পি স্কুল একেলগতে আমাৰ ঘৰৰ কাষতেই তো ইয়াতে আমি পঢ়িছিলোঁ আৰু আমি আহি ঘৰ পাই গ'লোঁ আচলতে পূজাহঁতৰ ঘৰৰ পৰা আমাৰ ঘৰ 5 মিনিটৰ ৰাস্তা 5 মিনিটো নালাগে কিজানি তথাপিও মানে টমটমত আহিলোঁ পোৱালিটোৰ কাৰণে ঘৰ সোমালোঁ আৰু পোৱালীয়ে এইফালে বৰ আমনি কৰি আছে তেন্তে আজিৰ ভিডিঅ'টো এইখিনিতে সামৰি দিছোঁ টাটা বাই বাই ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক কৰিব নতুন কোনোবাই চাই আছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ